কবিতাৰ শিৰোনাম আধৰুৱা মোৰ এই কাহিনী। কথা উৎপল বৰা, আবৃত্তি জয়ন্ত মাধৱ দত্ত। ঐ শুনা, আজি বহুদিনৰ মূৰত লিখিলোঁ এটা কবিতা। হয়তো নহয় এয়া কবিতা, লিখিছোঁ মোৰ মনৰ কথা। শুনাচোন, বেদনাৰ সেই ভগা কাঁইটডালে আজি মোক বৰকৈ বিন্ধিছে। মনত পৰিলে জানা, সেই অতীতৰ মিঠা স্মৃতিবোৰ বৈ আহে মোৰ চকুলো দুগাল বোৱাই। কেতিয়াবা এই অশান্তিবোৰ এৰি গুচি যাব মন যায় বহু দূৰলৈ, আৰু ভাৱ হয় সেই আকাশখনৰ পৰা চাই ৰম তোমাক এটি সৰু তৰা হয়। আকৌ ভাবোঁ হাজাৰ ব্যস্ততাৰ মাজত তুমি জানো সেই তৰাটো চাবা? হয়তো নোচোৱা, কাৰণ তুমি নিজক লৈ ব্যস্ত। জীৱন গঢ়াৰ তোমাৰ অন্য এক লক্ষ্য, কিন্তু নাভাবিলা এবাৰো তুমি মোৰ সৰু হৃদয়খনৰ কথা। নাই মোৰ আজি শিক্ষা, নাই মোৰ কোনো দীক্ষা, আছে কেৱল হৃদয়ত বহু বেদনা। সমাজখন ভাঙি দিয়া অভদ্ৰ মদাহী কুলাংগাৰ এটা সন্তান মই।